কি হ'ল বিশাল কেইদিনমান আগত দেখোন বিশালা তামান স্ট্যান্ডার্ড বেলে মাথায় जों थालानो आं सोंनि र বিশাল তই আমাৰ লগত নাথাকো যে নাই অ ভাই আজিকালি টাইমে নাপাওঁ মই কি কৰ ৰে এনেকুৱা এটা কাম কৰি আছো কেইদিনমান চাবি মোক কিবা কাম কৰা আছে নোকোৱাকে গ'ল এতিয়া কি হ'ল তোৰ বহুত ডাঙৰ কেছত ফচিলো ভাই কি কেছ কৈ আছো শুন हेलो नमस्कार আপুনি বিশালৰ ভাই হয় মই বিশালৰ ভাই আপোনাৰ আমাৰ লটাৰী আছে 12 লাখ টকা আপুনি যদি হেইটো ল'ব খোজে 20000 টকা ট্ৰান্সফাৰ কৰি দিব লাগিব হ'ব বাৰু স্যাৰ একাউণ্ট নম্বৰ আপোনাৰ সিমত পঠিয়াই দিয়া হৈছে আপুনি পইচা ট্ৰান্সফাৰ কৰা এদিন পিছত পাই যাব লটাৰীটো 12 লাখ টকা দীপাংকৰৰ দোকানটো আজি বন্ধ হ'ব নেকি স্যাৰ হয় স্যাৰ মই আপোনাক অহাকালি দি আছো বাৰু হ'ব পইচা 20000 পঠিয়াব লাগিছিলে হৈ গ'ল পঠিয়াই দিলো হেল্ল' স্যাৰ মই পইচা পঠিয়ালো আপোনাৰ কামটো কালি হৈ যাব আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি के द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया The number you have dialed is currently busy. Please try later. আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক जिस नंबर से आप संपर्क कर The number you are calling is currently switched off. আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক जिस नंबर से आप संपर्क कर The number you are calling is currently switched off. মোক পইচা লোভ দেখুৱাই মোৰ 20000 টকা নুতি নিলে আৰু কিমান বা জনক তেনেকে লুটি আছে ইহঁতৰ এইবিলাক কাম মানে ইহঁতৰ গেং আছে চাগে ইহঁত ক'ত থাকে ক'ৰ পৰা কল কৰে কোনেও গম নাপায় ডাঙৰ ডাঙৰ হেকাৰ চাগে সিদিনা চন্দন মহাজনৰ পুতেককো লুটিলে কেনেকুৱা সিদিনা সি গেম খেলি আছিল ভাই এইবলে সেবজন আইছে মার আবে হেল্প হেল্ল' নমস্কাৰ মই বেংকৰ ফালৰ পৰা কল কৰিছোঁ আপোনাৰ একাউণ্টটো বন্ধ হৈছে আপুনি বেংকটো আজি নখোলে তেন্তে আপোনাৰ বেংকটো 12 মাহলৈ বন্ধ হৈ থাকিব খুলিব হলে কি কৰিব লাগিব হয় নিশ্চয় আপোনাক সহায় কৰিম আপোনাৰ তাত এটা ওটিপি যাব সেইটো কৈ দিলে খুল খাই যাব মেছেজটো গ'ল চাগে চক আহিলে 785705 মোৰ পইচা কাম কৰি শান্তিমতে খাই আছিলো মই মোৰ 20000 টকা লুটি নিলে আৰু কেতিয়াও ঘূৰাই নাপাওঁ যিখিনি পাওঁ সেইখিনিতে সন্তুষ্ট থাকিব লাগে হয় সবে লোভতে মৰি আছে বেছি লোভ কৰিলে এনেকুৱা অৱস্থা হয় Access denied. Access granted. Access granted. Access granted.
তো ফাৰ্ষ্ট ফিল্ম কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব। আমি নেক্সট ফিল্মৰ কাৰণে বহুত কষ্ট কৰি আছোঁ। আমাক ষ্টৰিও দৰকাৰ হৈছে। কোনোবা যদি ষ্টৰি লিখে তেন্তে আমাক দিব পাৰে। আমাৰ নাম্বাৰ ডিছক্ৰিপশ্যনত দিয়া হ'ব। আৰু ফিল্মটো কেনেকুৱা লাগিলে জনাই দিব কমেণ্ট কৰি, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। হেকাৰ পৰা বাচি থাকক, আপোনাৰ আশে পাশে থকা সকলোকো বচাই ৰাখক। ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ। কেমেৰা ঠিকে চলি আছে ন? আমাৰ এইপিনে আছে মিউজিক ডাইৰেক্টৰ কৈলাশ বসুমতাৰী, এইপিনে হৰেশ বসুমতাৰী এক্টৰ, ছেকেণ্ড এক্টৰ। আমাৰ এইপিনে কৰিঅ'গ্ৰাফাৰ এইটো নিৰঞ্জন কাকলাৰী। তাৰপৰা আমাৰ ফৰকাটিঙৰ পৰা ইনভাইট কৰা জাষ্টিন ছাৰ, ছেকেণ্ড শ্বুট হ'ব তাৰ, হাৰ্ড হ'ব তাৰ বহুত। তাৰপৰা এইপিনে প্ৰাঞ্জল দা, আমাৰ ব্ৰাঞ্চৰ এইটো দীপাংকৰৰ দাদা। মটু ছাৰ কি আছিলে, বিনয় গয়াৰী। তাৰপৰা এইপিনে লোহা প্ৰিলিয়াৰ লোহা ছাৰ। আমাৰ এইপিনে চন্দন গয়াৰী, আৰু এইপিনে বিশাল আমাৰ হিৰ'। সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।